হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। আজি মই বৰ পাকঘৰত বনাব লৈছোঁ এটি চিকেনৰ ৰেচিপি, চিকেনৰ জালুকীয়া জোল, লোকেল চিকেনৰ জালুকীয়া জোল। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মোৰ ইনগ্ৰেডিয়েণ্টখিনি। এয়া মই আদা, নহৰু আৰু জিৰা লৈছোঁ। তাৰ লগত এয়া জালুক মই বেছিকৈ লৈছোঁ, যিহেতুকে জালুকীয়া জোল বনাম সেইকাৰণে মই জালুক বেছিকৈ লৈছোঁ। এটা কেৰাহী গৰম হ'বলৈ দিছোঁ। তাৰপাছত মই ইয়াতে তেল দিলোঁ। তেলখিনি পকিবলৈ দিম। পকা হোৱাৰ পাছত মই তাত দুটা শুকান জলকীয়া দি দিম। এয়া মই পিঁয়াজখিনি দি দিলোঁ। শুকান জলকীয়া আপুনি স্কিপ কৰিব পাৰে যদি আপুনি বেছি জ্বলা নাখায়, কাৰণ জালুক এনেও জ্বলায়ে হয়। যেতিয়ালৈ মোৰ পিঁয়াজখিনি পকে মই ইয়াতে অকণমান জিৰা দি দিলোঁ। জিৰা মোৰ অল টাইম ফেভৰেট। এতিয়া মই চিকেনখিনি ইয়াতে ভালকৈ ফ্ৰাই কৰি ল'ম। টাইমিং বুলিবলৈ ক'ব গ'লে মই 7 মিনিটমান মই এনেকৈ চিকেনটো ফ্ৰাই কৰিছোঁ। আপোনাৰ গেছৰ ওপৰত কথা। এয়া অকণমান চয়া চচ দিলোঁ। আপোনাৰ গেছৰ যদি ফ্লেমটো হাই হয় তেতিয়াহ'লে অকণমান কম টাইম লাগিব, আৰু যদি আপোনাৰ ফ্লেমৰ ল' হয় তেতিয়াহ'লে অকণমান টাইম লাগিব। তো সেইটো আপোনাৰ ওপৰত মেইনটেইন কৰি চাব। ফ্লেমটো চাই হ'ব। তাৰপাছত এয়া মই চিকেনখিনি এনেকৈ 5 মিনিটমান ফ্ৰাই কৰি ল'লোঁ। তাৰপাছত মই ইয়াতে আদা, নহৰুৰ আৰু জালুকৰ যিটো মই জালুকীয়া পেষ্ট বনাইছোঁ সেইটো পেষ্টটো দিম। এয়া মই জালুক, আদা, নহৰু আৰু জিৰাৰ পেষ্ট, অকণমানেই বিলাহী দি দিছিলোঁ পেষ্টটো ভালকৈ মিক্সিত গ্ৰাইণ্ড হ'বৰ কাৰণে। তো এইটো আৰু মই মোটামুটি 7 মিনিটমান এনেকৈ ফ্ৰাই কৰিম। এয়া এনেকৈ মই ইয়াতে চিকেন মছলা দি দিছোঁ, আৰু মই কোনো মছলা নিদিওঁ। মই একো পেকেট মছলা ইউজ নকৰোঁ। জাষ্ট এইখিনি মছলাৰে মই এইটো ৰেচিপিটো বনাম। এয়া এনেকৈ মই 7 মিনিটমান ফ্ৰাই কৰিম। এতিয়া মই যিখিনি বিলাহী ৰৈ গৈছিলে মই এইখিনি আকৌ দি দিছোঁ ইয়াতে। মই আলু দিছোঁ, যিহেতুকে জোল বনাম তাৰ কাৰণে মই আলু ইয়াতে এড কৰিছোঁ। আপুনি যদি আলু নাখায় তেতিয়াহ'লে ইয়াতে স্কোৱাচ দিব পাৰে। এয়া মই এনেকৈ 7 মিনিটমান সময় ভালকৈ ফ্ৰাই কৰিলোঁ। এতিয়া মই লাহে লাহে ইয়াতে অকণমান কৰি পেলাই পানী দি দিম। এয়া জলকীয়া, যদি আপুনি বেছি জলকীয়া খাই দিব পাৰে বেছিকৈ জলকীয়া। যিহেতুকে জালুক মই কৈছোঁৱেই জ্বলা হয়, তাৰ কাৰণে মই বহুত বেছি জলকীয়া নিদিওঁ, অকল 2টা জলকীয়া দি দিছোঁ। এয়া মই অকণমান পানী দি পেলাই এইটো সিজাই ল'ম। তেনেই সহজ, আপুনি যেনেকৈ ঘৰত বনায় সেনেকুৱাই হয়, মাত্ৰ মই ইয়াতে জালুকৰ পৰিমাণটো বেছি দি দিছোঁ, আৰু মই কেনেকৈ বনাওঁ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাই দিলোঁ। আপোনালোকেও এনেকৈ বনাই খাব পাৰে। এয়া মই অকণমান পানী দি পেলাই দি দিলোঁ। এয়া ধনিয়া দি দিছোঁ, কিন্তু ধনিয়াতকৈ যিটো নগা ধনিয়া আছে নহয়, সেই নগা ধনিয়াটো যদি এইখন আঞ্জাত দিব পাৰি তেতিয়াহ'লে আকৌ টেষ্টটো বহুত বেছি ভাল হয়। এয়া মই ঢাকনি মাৰি পূৰা 35 মিনিটমান ধিমি আঁচত পকাই ল'লোঁ। এয়া হৈ গ'ল মোৰ। এতিয়া গাৰ্নিছ কৰাই দিলোঁ মই ধনিয়াৰে। তেনেই সহজ, আপোনালোকে বনাই খাব পাৰে। আপোনালোকেও নিজৰ ঘৰত বনাই খাব। যদি ভিডিঅ'টোৰ ক'ৰবাত অকণমানেও ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোক লাইক কৰাই দিব, আৰু মোৰ চেনেলত যদি আপুনি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। এয়া মোৰ চিকেন ৰেডি হৈ গ'ল। দেখিবলৈও ইমান ধুনীয়া হৈছে, আৰু খাবলৈ সঁচাই টেষ্টি। যেতিয়া চৰ্দি কাহ হয় তেতিয়াহ'লে এনেকুৱা জোল খালে আপোনাৰ বহুত ৰিলিফ পোৱা যায়। এয়া মই চাওক, মোৰ জালুকীয়া জোল ৰেডি হ'ল। তো ভিডিঅ'টো ইমানখিনিতে। শেষলৈ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ। থেংক ইউ। আজিলৈ আহোঁ নতুন ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে। ধন্যবাদ এণ্ড বাই বাই, চি ইউ।